বিশ্বনাথত এনকাউণ্টাৰ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত দুধৰ্ষ ডকাইত সংকটজনক অৱস্থাত জাহিৰ আলী ওৰফে ভুট্টুক চিকিৎসালয়লৈ প্ৰেৰণ ভিন্ন স্থানৰ পৰা টকা বনোৱা দুটা মেচিন জাল নোট সোণৰ মূৰ্তি উদ্ধাৰ নকল টকাৰ স্থান দেখুৱাবলৈ যাওঁতে পলাবলৈ চেষ্টা কৰোঁতেই গুলীচালনা বিশ্বনাথ চাৰিআলিৰ ষ্টেডিয়ামৰ ওচৰৰ আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় দুধৰ্ষ ডকাইত তথা বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলী ওৰফে ভুট্টু শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে জাল নোট আৰু নকল সোণৰ বিৰুদ্ধে কেইবাঠাইতো অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা টকা বনোৱা দুটা মেচিন জাল নোট সোণৰ মূৰ্তি উদ্ধাৰৰ লগতে কেইবাজন লোককো গ্ৰেপ্তাৰ কৰিছিল ইয়াৰে অন্যতম আছিল জাহিৰ আলী ওৰফে ভুট্টু আৰক্ষীক কেইবাটাও নকল টকা থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়ত তেওঁ পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰে আৰু ডকাইটোৰ ভৰিত গুলী লাগে সংকটজনক অৱস্থাত জাহিৰ আলী ওৰফে ভুট্টুক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে আমি এটা অপাৰেশ্যন কণ্ডাক্ট কৰিছিলোঁ জিঞ্জিয়া থানাৰ আণ্ডাৰত কুহিয়াৰবাৰীৰ এৰাগাঁৱত আৰু তাতে আমি এটা কিছু নকল মানে যীশু খ্ৰীষ্টৰ মূৰ্তিৰ লগতে নকল সোণেৰে নিৰ্মিত এটা নকল পইচা বনোৱা মেচিনো আমি ৰিকভাৰী কৰিছিলোঁ আৰু দুটা বাণ্ডল মানে পইচাৰ প্ৰলেপ আছিলে তাতে নোটৰ তেনেকুৱা বাণ্ডল আমি ৰিকভাৰ কৰিছিলোঁ সেই কেছটো তেতিয়াই কৈছিলোঁ আপোনালোকক যে এইটোৰ ইনভেষ্টিগেশ্যন হ'ব আৰু আমি অভিযান অব্যাহত ৰাখিম আৰু সেই কেছটোৰ সংক্ৰান্ততে আমি এইকেইদিন অলপ ৰিচাৰ্চ কৰি আছিলোঁ তো ৰিচাৰ্চ কৰি আমি কিছু ক্লু পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই ক্লুৰ আধাৰতে আজি পাভৈৰ আণ্ডাৰত এই পবিত্ৰ কাউণ্ডৰ ঘৰত আমি ৰেড কণ্ডাক্ট কৰোঁ মোৰ লগতে OC বিশ্বনাথ চাৰিআলি আৰু G30 CRPF কোৰ মানুহ আহে তো আমি কণ্ডাক্ট কৰাৰ পিছত এণ্টায়াৰ হাউচটো চাৰ্চ কৰা হয় আৰু হাউচ চাৰ্চ কৰাৰ পিছত আমি এইটো নকল মানে টকা বনোৱা মেচিন লগতে এটা বাণ্ডল পইচাৰ প্ৰলেপ থকা মানে এটা পেকেট পোৱা গৈছে আৰু সেইটো আমি অলৰেডি জব্দ কৰিছোঁ আৰু সোধপোছৰ বাবে আমি বৰ্তমান পবিত্ৰ কাউণ্ডক আটক কৰিছোঁ কিমান টকাৰ নকল টকা পোৱা গৈছে এইটো একচুৱেলি দিছ ইজ এ ছিষ্টেম এইটো ছিষ্টেমত মানে মানুহক ঠগাৰ এটা প্ৰণালীটোত একচুৱেলি এনেকুৱা কৰে এখেতসকলে আমি যিবোৰ A4 চাইজৰ মানে পেপাৰ যিখিনি পাওঁ A4 চাইজৰ ৰিম কাগজ আমি পাওঁ কিনিবলৈ পাওঁ সেই A4 চাইজৰ ৰিম কাগজৰ ওপৰত 3-4টা তেনেকৈ বাণ্ডল বনায়